Praise the Lord and Jesus. Hallelujah. মোৰ প্ৰিয়সকল, মোৰ ভাই, মোৰ ভনী, বৰ যিমান আছে সকলোকে খ্ৰীষ্টৰ প্ৰেমৰ নমস্কাৰ জনাইছোঁ। আহক পুনৰাই আমি ঈশ্বৰৰ বাক্য চাম। আমি জহন লেখাছোঁ শুভ বাৰ্তা প্ৰথম জহন 4 অধ্যায় 1 পদৰ পৰা আমি চাম। হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাৰ বিশ্বাস নকৰিবা, কিন্তু সেইবিলাকৰ ঈশ্বৰ হয়নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেকে ভাওবাদী জগতলৈ ওলায়। প্ৰেজ দ্য লৰ্ড। কি কৈছে? তোমালোকে সকলো আত্মাক বিশ্বাস নকৰিবা। তোমালোকে আত্মাক বিশ্বাস নকৰিবা। প্ৰেজ দ্য লৰ্ড। আত্মাক বিশ্বাস নকৰিবা। মোৰ প্ৰিয়সকল, আমি সকলো আত্মাক আমি বিশ্বাস কৰোঁ, সকলো আত্মাক লগত আমি কথা পাতোঁ, সকলো আত্মাক আমি বিশ্বাস কৰোঁ, আৰু সকলো জেগাতে আমি আত্মাৰ য'ত আমাৰ আত্মাৰ কাম হৈ আছে তাতে আমি যাই ফালে প্ৰাৰ্থনা কৰাওঁ। মোৰ প্ৰিয়সকল, কিন্তু বাইবেল কৈছে যে আত্মাক পৰীক্ষা কৰি চোৱা কৈছে। আজি আমালোকে চাইছোঁ আমাৰ মাজত অনেক ৰকম ভাওবাদীবিলাক আহিছে। আজি ভাওবাদীবিলাক আহি চাবাৰা স্তোত্ৰম এনেকা ভাষাবিলাক কয়, কিন্তু এইবিলাক ভাষাটো আমি বুজিব নোৱাৰোঁ, জানিব নোৱাৰোঁ, কিন্তু চাবাৰা স্তোত্ৰম আমি কৈ থাকোঁ, কিন্তু চাবাৰাবাৰ অৰ্থ কি আৰু স্তোত্ৰমৰ অৰ্থ কি আমি বুজি নাপাওঁ। কিন্তু এইটোৱে আমি দেখোঁ যে মানুহবিলাকক যাই পেলাই ব্যস্ততা হৈছে, আৰু এই ব্যস্ততাৰ কাৰণে আমি কি হৈছোঁ? আমি ঈশ্বৰৰ পৰা আমি আঁতৰি গৈছোঁ, আৰু ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ কাৰণেহে আমাৰ নিজৰ জীৱনটোক, নিজৰ আত্মাটোক আমি ভুলাই গৈছোঁ। যে বাইবেল কৈছে যে আমি আত্মাবিলাকক বিশ্বাস কৰিব নালাগে। বহুত মানুহে এই আত্মাৰ বিশ্বাস কৰাৰ কাৰণে আজি বহুত মণ্ডলীবিলাক, আজি বাহিৰৰ মণ্ডলীবিলাক আজি বহুত ধ্বংস হৈ গ'ল। অনেক ৰকমৰ খ্ৰীষ্টাৰীবিলাক আহি ফালে মণ্ডলীক ধ্বংস কৰিলে। অনেক ৰকম খ্ৰীষ্টাৰীবিলাক আহি ফালে মণ্ডলীৰ মানুহবিলাকক বেয়া ৰাস্তাত, বেয়া কাৰ্যত, বেয়া অপমানত পেলাই আছে, আৰু ডিভাইডেড কৰি আছে। এই ডিভাইডেড হোৱাৰ কাৰণে আজি মানুহবিলাক মন পৰিৱৰ্তন কৰি খ্ৰীষ্টান থাকোঁতে আকৌ মানুহবিলাকক খ্ৰীষ্টান বনাই আছে, কিয়নো মানুহবিলাক আত্মাক চিনি পোৱা নাই। আৰু য'ত দেখিছোঁ যে আমি য'ত আত্মাৰ কাৰ্যবিলাক চলি আছে, চাবাৰা স্তোত্ৰম কৰি থাকে, বহুত ৰকমৰ প্ৰভাইড কৰে, বহুত ৰকমৰ কথাবিলাক কয়, কিন্তু আমি অলপতে বিশ্বাস কৰোঁ। কিয়ৰ কাৰণে? আমি বাইবেল নপঢ়োঁ, সেইকাৰণে আমাৰ বিশ্বাসটো দুৰ্বল। কিন্তু বহুত মানুহে বিশ্বাসত পৰি যায়। কিয়ৰ কাৰণে? যে বিশ্বাসত পৰাৰ কাৰণে। কিয়নো আমি জীৱিত ঈশ্বৰক মানিছোঁ। আজি পল দিনকৰণৰ তাত, আজি দেৱেন্দ্ৰ সিঙৰ তাত যাই ফালে আমি প্ৰাৰ্থনা কৰিলে যে আমি সুস্থ হ'ম, এনেকৈ নহয় মোৰ প্ৰিয়সকল। আমি নিজৰ বিশ্বাসতে নিজে সুস্থতা লাভ পাম। আজি মানুহবিলাক বহুত দূৰৰ পৰা আজি শিক্ষকবিলাক আহে, আৰু বহুত ৰকমৰ আত্মাৰ কথা কৰে, আৰু মানুহক ধৰাৰ লগে লগে মানুহ পৰি যায়। আমি এইটোতে বিশ্বাস কৰোঁ, কিন্তু এইটো নহয় মোৰ প্ৰিয়সকল। এইটোত বিশ্বাস কৰিব নালাগে। বিশ্বাস কৰিব লাগিব এক ঈশ্বৰক আমি বিশ্বাস কৰিব লাগে, আৰু সেই বিশ্বাসটোহে আমাক স্বৰ্গত ল'ব। কিন্তু আমি কি কৰোঁ? সেই বিশ্বাসৰ যোগেদি আমি নিজকে অৱহেলা কৰিছোঁ, আমি নিজৰ ঈশ্বৰক পাহৰি গৈছোঁ। আমি তাৰ কথা শুনি ফালে আমি মণ্ডলীৰ পৰা ডিভাইড হৈ যাওঁ, তাৰ কথা শুনি ফালে আমি মণ্ডলীৰ পৰা দূৰত গুচি যাওঁ, তাৰ কথা শুনাৰ লগে লগে আমি মণ্ডলীৰ পৰা দূৰত গুচি যাওঁ, তাৰ কথা কোৱাৰ লগে লগে আমি মণ্ডলীৰ পৰা ডিভাইড হৈ আমি বেলেগ এটা মণ্ডলী স্থাপন কৰোঁ। আজি আমাৰ শোণিতপুৰত এনেকুৱা বহুত মণ্ডলীবিলাক আছে, যিবিলাক মণ্ডলী আজি ডিভাইড হৈ গৈছে। অনেক ৰকমৰ চাৰ্জ সোমাই ফালে মানুহবিলাকক বেয়া কাৰ্যতে নিপুণ কৰিছে, আৰু কিছুমানে শুভবাৰ্তাৰ যোগেদি মণ্ডলীবিলাকক ডিভাইড কৰি আছে। এই ডিভাইড কৰাৰ কাৰণ কি? আমি কমজোৰ হওঁ, আমি নিজকে নিজে কমজোৰ কৰিছোঁ, কিয়নো আমি বাইবেল নপঢ়োঁ, আৰু বেলেগৰ শিক্ষা শুনি ফালে আমি মনটো মতিভ্ৰম হৈ যায়, আৰু মতিভ্ৰম হোৱাৰ কাৰণে আমি নিজকে ঈশ্বৰৰ পৰা আমি আঁতৰাই ৰাখিছোঁ। সেইকাৰণে বাইবেল কৈছে যে তুমি আত্মাক কেতিয়াও বিশ্বাস নকৰিবা। আজি বহুত ৰকমৰ মানুহবিলাক আত্মাক বিশ্বাস কৰি আছে, বহুত ৰকমৰ মানুহবিলাক আজি আত্মাক গ্ৰহণ কৰি আছে, কিন্তু বাস্তৱিক জীৱনত আমি যদি অলপ অনুভৱ কৰোঁ, যেতিয়া যে পেণ্টিকষ্টৰ দিনত 50 দিনৰ পৰ্বত, যেতিয়া যে পৰভাষা কৈছিলে, বেলেগ ভাষাত কথা কৈছিলে পৰভাষাবিলাক, কিন্তু তাতে আমি বাইবেল পঢ়িও যদি খুলি চাওঁ, তাতে চাবাৰা এইটো বাইবেলত নাই। কিন্তু আমি
যেতিয়া প্ৰাৰ্থনা কৰোঁ, পবিত্ৰ আত্মা যেতিয়া আহে, তেতিয়া আমি কি কৰোঁ? চাবাৰ আবাৰ স্তোত্ৰম কৰে। আৰু পবিত্ৰ আত্মা যে সকলোৰ ভিতৰত আহিব এইটোও নহয়। কিছুমানে তামোল খাই আছে, চিগাৰেট খাই আছে, গুটকা খাই আছে, মদ খাই আছে, ইহঁতৰ শৰীৰতো আমি চাইছোঁ, নিজকে নিজে চাইছোঁ প্ৰগ্ৰাম, ডাঙৰ ডাঙৰ প্ৰগ্ৰামত, তাতো মানুহবিলাকক পবিত্ৰ আত্মা টাচ কৰে আৰু ইহঁতে চাবাৰ আবাৰ স্তোত্ৰম হালেলুয়া কৰে। এইটো নহয়। পবিত্ৰ আত্মাটো এটা ঈশ্বৰৰ এটা দূত হয়। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এটা কাৰ্য হয় আৰু ঈশ্বৰ আমালোকৰ কাৰণে আত্মা আমাৰ কাৰণে পঠাই গৈছে। আজি ওই আত্মাটোক আমি অৱহেলা কৰিছোঁ। সেইকাৰণে মোৰ প্ৰিয়সকল, আমি নিজৰ মনটোক ভটকাব দিব নালাগে আৰু নিজৰ মনটোক আমি কেতিয়াও সলনি কৰিব নালাগে। কিন্তু আজি বহুত মানুহে নিজৰ মনটো সলনি কৰি ফালে মণ্ডলীৰ পৰা ডিভাইড হৈ ফালে আকৌ বেলেগ মণ্ডলীত গুচি গৈছে। আজি আমাৰ মাজত অনেক মণ্ডলী এনেকুৱা ডিভাইড হৈছে। এই ডিভাইড হোৱাৰ কাৰণে আজি বহুত মানুহে আজি পৰিৱৰ্তনৰ কাৰণে নিজৰ জীৱনটোক ক'ত ঈশ্বৰক পাম। বাইবেল কৈছে তুমি য'ত আছা তাতেই থাকা আৰু তাতেই তুমি ঈশ্বৰক তুমি পাবা। আমি কেতিয়া ঈশ্বৰক পাম? আমি নিজকে অনুভৱ কৰিব লাগিব। যীশু খ্ৰীষ্ট আমাৰ কাৰণে ক্ৰুচত বলিদান হৈছে, কিন্তু তাকে আমি বিশ্বাস কৰিব লাগে। আমি যে বেলেগৰ যোগেদি যে আমি প্ৰাৰ্থনাত বিশ্বাস কৰোঁ, বেলেগৰ যোগেদি যে আমি ঈশ্বৰক বিশ্বাস কৰোঁ, এইটো নহয়। আমাৰ নিজৰ ব্যক্তিগত জীৱনত যদি আমি ঈশ্বৰৰ লগত লাগি থাকিম, তেতিয়া ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। যেনেকৈ চুমৰীয়া তিৰোতাই যীচুক ভৰি ধুৱালে আৰু চকুৰ পানীৰে ভৰি ধুৱালে আৰু ৰুমালেৰে তাৰ ভৰি পুচিলে আৰু গন্ধৰস তেলৰ যোগেদি তাৰ ভৰি পুচি দিলে, কিন্তু সি পৰিত্ৰাণ পালে। প্ৰেজ দ্য লৰ্ড। আৰু তাক যীচু ক'লে তুমি আৰু ভুল কেতিয়াও নকৰিবা, তুমি আৰু পাপ নকৰিবা। এইটো কোৱাৰ পিছতে সি চমৰীয়া তিৰোতা চমৰীয়াত যাই ফালে সি শুভ বাৰ্তা প্ৰচাৰ কৰিলে। এনেকুৱা আমালোকৰ জীৱন ধীৰ হ'ব লাগে। কিন্তু আমি পৰৰ কথাত, পৰৰ বাতচিতত আমি এই কথাবিলাক আমি শুনি ফালে আমি নিজৰ মনটোক বেকুল কৰি উঠোঁ। আৰু বাইবেলত কৈছে যে আৰু যিসকলে আত্মাক যীচুক স্বীকাৰ নকৰে সেইসকল ঈশ্বৰৰ নহয়, আৰু যি আত্মাই ঈশ্বৰক স্বীকাৰ নকৰে সেই ঈশ্বৰৰ নহয়। কিন্তু আমি নিজকে ট্ৰাই কৰিব লাগিব যে সঁচাকৈ সি পবিত্ৰ আত্মা আছে নেকি, সঁচাকৈ সি পবিত্ৰ আত্মাৰ লগত কাম কৰি আছে নেকি, সঁচাকৈ সি ঈশ্বৰৰ লগত লাগি থাকিব আছে নেকি, তাক ট্ৰাই কৰিব লাগে। কেনেকৈ আমি ট্ৰাই কৰিব পাৰিম? আমাৰ ভিতৰত এটা উপযুক্ত ট্ৰাই কৰিব লাগিব। আৰু সেই ট্ৰাইটো আমি কেনেকৈ কৰিব পাৰিম? যেতিয়া আমি প্ৰেজ দ্য লৰ্ড, যেতিয়া আমি ঈশ্বৰক বাইবেল ভিত্তিত যেতিয়া যাম আৰু বাইবেল ভিত্তিৰ যোগেদি মই ক'ব পাৰিম আৰু বাইবেল পঢ়িব লাগিব। আত্মাক আমি কেনেকৈ চিনি পাম? যেতিয়া এটা ব্যক্তি যদি নতুন ঈশ্বৰৰ বাক্যত প্ৰচাৰ কৰিবৰ কাৰণে নতুন এজন ব্যক্তি যি ঈশ্বৰক গ্ৰহণ কৰিছে আৰু সি বাইবেল ষ্টাডি কৰিলে, বাইবেলৰ পৰাই আমাক উংলিয়াই দিছে যে তুমি আত্মাক তুমি ট্ৰাই কৰা আৰু আত্মাক তুমি পৰীক্ষা কৰা। আমি কেনেকৈ পৰীক্ষা কৰিব পাৰিম? আমি নিজকে বিশ্বাসী হ'ব লাগিব। আৰু ঈশ্বৰৰ বাক্যবিলাক কোন মাধ্যমত যাই আছে, ওই মাধ্যমটোক আমি জানিব লাগিব। যদি সঁচাকৈ ঈশ্বৰৰ দাস যদি হয়, সি কেতিয়াও বেলেগ মানুহক টানি ফালে খ্ৰীষ্টান নকৰে। সি নন খ্ৰীষ্টানৰ মাজত যাই পেলাইহে ঈশ্বৰক বাৰ্তা দিব আৰু প্ৰচাৰ কৰিব। কিন্তু আজিৰ তাৰিখত আমাৰ মাজতে অনেক ৰকমৰ এনেকুৱা মানুহ ওলাইছে, অনেক ৰকম প্ৰচাৰক ওলাইছে। এই প্ৰচাৰকবিলাকৰ যোগেদি আজি আমাৰ মণ্ডলীবিলাক ডিভাইড হৈ আছে। আজি সেই প্ৰচাৰকবিলাকৰ যোগেদি আজি ভাল প্ৰচাৰকবিলাকৰো বদনাম হৈ আছে। এই বদনামটো কোনে আনিছে? যিবিলাক ধাৰ খোৱা ভাওবাদী, তোমালোকৰ মাজত যে ৰাং কুকুৰ ওলাব, আজি সেই ৰাং কুকুৰবিলাকেহে আৰু এজন প্ৰচাৰকৰ জীৱন ধ্বংস কৰি আছে। এই ধ্বংসৰ পৰা বাচিব গ'লে আমি বাইবেল ষ্টাডি কৰিব লাগিব আৰু বাইবেলৰ কাৰ্যত আমি পুৰা দিব লাগিব। আৰু বাইবেল পঢ়িলে আমি চাব পাৰিম যে কোনটো পবিত্ৰ আত্মাৰ কাম হৈ আছে আৰু কোনটো পবিত্ৰ আত্মাৰ কাম হোৱা নাই। আজি বহুত মানুহে প্ৰাৰ্থনা কৰি থকি গৈছে, প্ৰাৰ্থনা কৰি বেমাৰ সুস্থ হোৱা নাই। বহুত পাষ্টাৰৰ তাত প্ৰাৰ্থনা কৰিছে, বহুত পাষ্টাৰৰ তাত প্ৰাৰ্থনা কৰিছে, কিন্তু বেমাৰ ভাল হোৱা নাই। কিয় হোৱা নাই জানে মোৰ প্ৰিয়সকল? কিয় হোৱা নাই? যে আমাৰ বিশ্বাস দুৰ্বল আছে। প্ৰেজ দ্য লৰ্ড। আজি এই বিশ্বাস দুৰ্বল থকাৰ কাৰণেহে মানুহবিলাক আজি মতিভ্ৰম হৈ গৈছে। মানুহবিলাক আজি মতিভ্ৰম হৈ গৈছে। এই মতিভ্ৰমৰ কাৰণে মানুহবিলাক আজি বেমাৰৰ পৰা সুস্থ হোৱা নাই। বাইবেলত কৈছে যে তোমাৰ বিশ্বাসতে তোমাক সুস্থ কৰিব। সেইকাৰণে আমাৰ নিজৰ বিশ্বাসতে আমি সুস্থ হ'ম। প্ৰেজ দ্য লৰ্ড। আৰু সেই বিশ্বাসটো আমাৰ ধীৰ হ'ব লাগিব আৰু সেই বিশ্বাসটো আমি ঈশ্বৰক
সমৰ্পণ কৰিব লাগিব, তেতিয়াই আমাৰ বেমাৰ সুস্থ হ'ব। আজি পল দিনাকৰণৰ তাত যাই পেলাই আমি প্ৰাৰ্থনা কৰোঁ, আজি সৰ্বজন সিঙৰ তাত যাই আমি প্ৰাৰ্থনা কৰোঁ যে সিয়ে মোক প্ৰাৰ্থনা কৰিলে মই সুস্থ হৈ যাম। নহয় মোৰ প্ৰিয়সকল, সুস্থ কেতিয়াও নহওঁ। আমি নিজকে বিশ্বাস কৰিব লাগিব, ঈশ্বৰক গ্ৰহণ কৰিব লাগিব, তেতিয়াহে আমি বিশ্বাস কৰিম নাই তেখেতে প্ৰাৰ্থনা কৰিলে মই সুস্থ হৈ গ'লোঁ, তেখেত পাষ্টাৰ এজন প্ৰাৰ্থনা কৰিলে মই সুস্থ হৈ গ'লোঁ। নহয়, তেখেতে কেতিয়াও সুস্থ কৰিব নোৱাৰে যদি মোৰ বিশ্বাস নাই। আৰু মোৰ যদি বিশ্বাস থাকিব তেতিয়াহে আমি সুস্থ হ'ম। আৰু আমাৰ সেই সুস্থতাহে ঈশ্বৰে দিব, কোনো পাষ্টাৰে সুস্থতা দিব নোৱাৰে। আমি পাষ্টাৰক আমি ধন্যবাদ দিওঁ, কিন্তু আমি যেতিয়া সুস্থ হওঁ আমি পাষ্টাৰক ধন্যবাদ দিওঁ, কিন্তু আমি পাষ্টাৰক ধন্যবাদ দিব নালাগে, আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। আহক আজিৰ যি সুন্দৰ বাৰ্তা দিলোঁ, প্ৰথম জহন 4 অধ্যায় 1 পদৰ পৰা যি বাৰ্তা দিলোঁ, সেই বাৰ্তাটোক আপোনালোকে চবক বিলাই দিব। আৰু আজি আমি যি বাহিৰত যে অপেনলি ঈশ্বৰৰ বাক্য দিলোঁ, আমাৰ পিছ চাইডত চাব, চাৰিওপিনে আমাক হৰিয়ালি দেখা যাব আৰু সেউজীয়া পাত দেখা যাব। তাৰ মাজত আজি আমি শুভ বাৰ্তা দিছোঁ, অপেনলি দিছোঁ। আৰু সেই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক দিব।